আইৰণ, কেলছিয়াম আৰু ভিটামিনেৰে সমৃদ্ধ মানিমুনি শাকৰ গুণাগুণ হয়তো সকলোৱে জানে নহয়নে বাৰু? আজি মই লৈ আহিছোঁ পাভ মাছ আৰু মানিমুনি শাকৰ খুব এটা সুস্বাদু লগতে স্বাস্থ্যকৰ ৰেচিপি। নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আহকচোন এতিয়া ডাইৰেক্ট ৰেচিপিটোৰ মাজলৈকে যাওঁ। এয়া মই প্ৰথমতে কেৰাহীত মিঠাতেল গৰম কৰি পেলাই নিমখ আৰু হালধি সানি থোৱা পাভ মাছকেইটা আধা ভজা কৰি ল'লোঁ। আনফালে এটা কুকাৰত এটা ডাঙৰ সাইজৰ আলু ভিডিঅ'ত দেখুৱাৰ ধৰণে কাটি পেলাই এটা হুইচেল মাৰি পেলাই বইল কৰি লৈছোঁ। আৰু এয়া খুব চাফাকৈ ধুই পেলাই ৰখা মানিমুনি শাকখিনি এটা মিক্সি বাটিত লৈছোঁ। তাতে 1 ইঞ্চি জোখৰ আদা আৰু কেইফুটামান নহৰু লগতে আধা ফাল পিঁয়াজ এনেদৰে দি অকণমান পানী দি পেলাই খুব সুন্দৰ মিশ্ৰণ এটা প্ৰস্তুত কৰি লৈছোঁ। এতিয়া মই মিশ্ৰণ এটা প্ৰস্তুত কৰি হোৱাৰ মানে এয়া মোৰ পাভ মাছখিনি প্ৰায় ভজা হৈয়ে গ'ল। পাভ মাছ নদীত পোৱা এটা খুব পুষ্টিকৰ থলুৱা মাছ হয়, সেয়া হয়তো সকলোৱে জানে। এতিয়া মই মাছ ভজা তেলখিনিতে তেলটো অকণমান কমাই ল'লোঁ। সেই তেলতে মই কেইটামান কালজিৰা লগতে কেইখিলামান নৰসিংহ পাত আৰু 2টা শুকান জলকীয়া দি পেলাই ফোৰণ মাৰিলোঁ। আৰু তাতে মই আধা ফাল পিঁয়াজ এনেদৰে দীঘলে দীঘলে কাটি পেলাই গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি লৈছোঁ। মানিমুনি শাকৰ আঞ্জাখন সকলোৰে ঘৰতেই বনাই খায়, কিন্তু সকলোৰে পদ্ধতিবিলাক বেলেগ বেলেগ হয়। এতিয়া মই বইল কৰি ৰখা আলুখিনি পিঁয়াজখিনি গল্ডেন ব্ৰাউন হ'লতে ইয়াতে দি দিলোঁ। আৰু আন্দাজমতে এতিয়া মই হালধি দি পেলাই অকণমান ৰঙচুৱা হোৱালৈকে আলুকেইডোখৰ ভাজি লৈছোঁ। এয়া দেখিছে আলুকেইডোখৰ খুব ধুনীয়াকৈ ৰঙচুৱা হৈ পৰিছে। এতিয়া মই ইয়াতে মিক্সিত খুন্দি থোৱা এই মিশ্ৰণখিনি ঢালি দিছোঁ আৰু মিক্সি বাতিটো আওডালি পেলাই এনেদৰে অকণমান পানী দি দিছোঁ। এতিয়া মানিমুনি শাকখিনি যিহেতু কেঁচা হৈ আছে, এইখিনি কেঁচা গোন্ধখিনি যোৱালৈকে খুব ভালদৰে ভাজিব লাগিব। আৰু ইয়াত মই জোখতেই মানে নিজৰ আন্দাজমতে আৰু নিমখ দি দিছোঁ। এতিয়া মই ঢাকন দি পেলাই প্ৰায় 7-8 মিনিটমান ভাজিছোঁ। এয়া দেখিছে ওপৰত তেল বিৰিঙি আহিছে, মানে মোৰ মানিমুনি শাকখিনি খুব ধুনীয়াকৈ ভাজ খাইছে আৰু ডাঠ হৈ আহিছে। এতিয়া ইয়াতে মই উতলা গৰম পানী দি দিম। পানীটো সকলোৱে নিজৰ জোখত দিব। মই যিহেতু অকণমান ডাঠ কৰিম গ্ৰেভিটো, সেইকাৰণে মই বেছি পানী নাই দিয়া। আৰু পানীখিনি উতল আহিলতেই ইয়াতে মই মাছকেইটা দি দিলোঁ। ঠাণ্ডা পানীটো ব্যৱহাৰ কৰিব নালাগে। ঠাণ্ডা পানী ব্যৱহাৰ কৰিলে আচলতে কুকিং প্ৰচেছটো ৰৈ যায়, সেয়া সকলোৱে জানে। এতিয়া এয়া মাছখিনি মই ঢাকন দি পেলাই প্ৰায় 5 মিনিটমান উতলালোঁ, যাতে মাছ আৰু মানিমুনি শাকৰ গোটেই সোৱাদখিনি একেলগ হৈ পৰে আৰু মোৰ খুব সহজতেই এই আঞ্জাখন প্ৰস্তুত হৈ যায়। সকলোৱে জানে বনাবলৈ, সেয়া মই আগতেও কৈছোঁ, কিন্তু এনেকৈ যদি বনাই নাই খোৱা এবাৰ খাই চাবচোন, সঁচাকৈয়ে বহুত সুস্বাদু হয়।